হাই গাইজ, আজি মই এনেকুৱা মানুহৰ বিষয়ে ক'বলৈ গৈ আছোঁ যাৰ জীৱনত বহুত বাধা থকা স্বত্তেও বিশ্বৰ আটাইতকৈ মহান ফুটবল প্লেয়াৰ হৈ পৰিছিল। মই আজি ক'বলৈ গৈ আছোঁ লায়নেল মেছিৰ বিষয়ে। লায়নেল মেছিৰ জীৱনত যিজনৰ বেকগ্ৰাউণ্ড ভাল নহয়, লগতে তেওঁ শাৰীৰিক সক্ষমতা, তাৰমানে শৰীৰৰ কমজোৰ আৰু আৰ্থিকভাৱে মধ্যবিত্ত শ্ৰেণীৰ ল'ৰা এজনৰ বিশ্বৰ আটাইতকৈ মহান ফুটবলাৰ আৰু এটা সময়ত ক্ৰীড়া জগতৰ আটাইতকৈ বেছি উপাৰ্জন কৰা ব্যক্তি হ'ব পাৰিছিল মাত্ৰ তেখেতৰ দৃঢ় সংকল্প আৰু কৌশলতাৰ আধাৰত। লায়নেল মেছিৰ জন্ম হৈছিল 1987 চনৰ 24 জুনত আৰ্জেণ্টিনাত। তেওঁৰ পিতাকে এটা ষ্টীল ফেক্টৰীৰ মেনেজাৰ আৰু মাক আছিল গৃহিণী। তেওঁৰ মাক দেউতাক ফুটবল খেলৰ প্ৰতি ৰাপ আছিল, সেইবাবে চাগৈ সন্তানে কম বয়সতে ফুটবল খেলৰ প্ৰতি আগ্ৰহ পাইছিল। মেছি যেতিয়া 10 বছৰ আছিল তেতিয়া তেওঁৰ জীৱনলৈ নাটকীয় পৰিৱৰ্তনে সংঘৰ্ষৰ আৰম্ভণি ঘটিছিল। তেওঁ যেতিয়া 10 বছৰ আছিল তেতিয়া তেওঁৰ শৰীৰৰ বিকাশৰ হৰমন মাত্ৰা বহুত কম পোৱা গৈছিল, যাৰ ফলত তেওঁৰ বয়সৰ ল'ৰাবোৰৰ উপৰিও তেওঁতকৈ কম বয়সৰ ল'ৰাবোৰৰ তুলনাত বহুত সৰু আৰু কমজোৰ আছিল। তাক লৈ যেতিয়া মাক দেউতাকে ডাক্তৰৰ ওচৰলৈ গ'ল তেতিয়া ডাক্তৰে ক'লে যে তেওঁৰ বহুত মাত্ৰাত বিকাশৰ হৰমন কমি আছে আৰু তাক আৰম্ভ কৰিবৰ কাৰণে, তাক আকৌ বিকাশ কৰিবৰ কাৰণে গ্ৰ'থ হৰমনি ইনজেকশ্যন প্ৰতিমাহে দিব লাগিব। ইনজেকশ্যনৰ খৰচৰ বাবে $900 পৰা $1000 প্ৰতিমাহে দিয়াটো মাক দেউতাকৰ সামৰ্থ্য নাছিল। মেছিৰ ফুটবলৰ প্ৰতি থকা প্ৰতিভা দেখি বহুতো ফুটবল ক্লাবে তেওঁক চামিল কৰিবলৈ মন মেলিছিল, কিন্তু তেওঁ বেমাৰটোৰ বাবে খৰচ ইমান বেছি অংকৰ পইচা খৰচ কৰাটো ক্লাবে বিচৰা নাছিল। এই ঘটনা যদি কাৰোবাৰ জীৱনত ঘটা হ'লে হয়তো মন ভাগি গ'ল হয়। আমাৰ জীৱনতো যদি এনেকুৱা ঘটনা ঘটা হ'লে হয়তো আমাৰো মন ভাঙি গ'লেহেঁতেন। মেছিৰ কিন্তু তেনেকুৱা বিধৰ নাছিল। তেওঁৰ প্ৰতিভা দিনক দিনে বৃদ্ধি পাইছিল আৰু তেখেতে তেওঁৰ যিটো প্ৰতিভাশালী ক্ষমতা সেইটো বৃদ্ধি কৰাইছিল। ঠিক তেনেকৈ এদিন সঁচাকৈ তেওঁৰ প্ৰতিভা দেখি FC বাৰ্চিলোনা ক্লাবে তেওঁক সকলো খৰচৰ গাঁত পাতি বাৰ্চিলোনাৰ দলত খেলিবলৈ দি বাৰ্চিলোনা দলে জিকাৰ সাব্যস্ত কৰিছিল। ঠিক তেনেকৈ তেওঁ বহুত ফুটবল খেলৰ ৰেকৰ্ড ভাঙিছিল, যেনে দ্য ৱৰ্ল্ড কাপ, দ্য UEFA ছুপাৰ লীগ, 3 চেম্পিয়ন লীগ, 6 লা লিগা লীগ আদি। 2011 চনৰ ফৰ্বছৰ ৰেকৰ্ডৰ মতে তেওঁৰ সম্পত্তি প্ৰায় $110 মিলিয়ন বেছি আৰু 2019 মতে মেছিৰ মন্থলি চেলাৰী পৃথিৱীৰ আটাইতকৈ বেছি উপাৰ্জন কৰা খেলুৱৈবোৰৰ ভিতৰত তেওঁ প্ৰথম আছিল। তেওঁৰ জীৱনৰ পৰা আমি শিকিব পাৰোঁ যে মানুহৰ দৃঢ় সংকল্প আৰু কৌশলৰ আধাৰত নিজৰ জীৱনৰ বাধাবোৰকো পাৰ কৰি এজন সফল মানুহ হ'ব পাৰোঁ। থেংক ইউ গাইজ। আমি সফল হ'বৰ বাবে সেয়া কথা আমি মনত ৰাখিব লাগিব। থেংক ইউ।